আপুনি কামত পুৰুষ যদি আপুনি মানুহ এজন মানুহৰ দায়িত্ব কিয় নহয় যদি পুৰুষে হয় পুৰুষত্বৰ দায়িত্ব কিয় ঠিক আছে ঠিক আছে ঠিক আছে পাৰিলে ইয়াকো ভাল ভাড়া বেছি নমাহে 5,000 আমাৰ বৰ বেছি বাগিন নকৰিব দিগম্বৰ মহাজনৰ পুতেক হয় 500 টকা দিব কৰিব নালাগে তোমাৰ সমস্ত কাম কি কৰিম মই পাই মই মহাজনৰ পুতেক হয় মই কিয় কাম কিয় নকৰিবি 500 টকা বন্দবস্তৰ কাৰণে ভাল লোৱা নাই গতিকে সেইবোৰ তই ভাবি চিন্তি ক'লা কামটো কিন্তু ইজ্জত আছে ইজ্জত থকা কাম গতিকে কাম গৈ ঝাৰুডাল লৈ গৈ যিটো ৰুমত থাকিব আৰু তই যিটো ৰুমত আছিলি সেইটো সাৰি মুচি ধুনীয়াকৈ চাফা বন কৰা মানুহে এইবোৰ কৰে বুলি জানো কিন্তু ভাড়াতীয়া মানুহে এইবোৰ কৰে নে নকৰে প্ৰিয় দৰ্শক মই প্ৰশান্ত ফুকনে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানত অসমৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাসদাৰ লগত মই কথা পাতিব বিচাৰিছোঁ দাদা আছামিজ পি লাইভৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ তোমাৰ জৰিয়তে মই আছামিজ পি লাইভ আৰু অসমৰ সমূহ দৰ্শক ৰাইজলৈ মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ দাদা মই প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ ঘৰ কোন জেগাত আৰু ঘৰত কোন কোন আছে মোৰ ঘৰ সাংস্কৃতিক নগৰী তেজপুৰ 10 পৰ্বতীয়া গাঁৱত মোৰ ঘৰ মোৰ পৰিয়াল মাত্ৰ 3টি মই মোৰ মিছেছ আৰু মোৰ ছোৱালী এজনী তাইৰ নাম মাংগলিকা প্ৰজাপতি ক্লাছ 5ত তাই গুৰুকুল স্কুলত পঢ়ি আছে সৰু পৰিয়াল আমি 3জনেই আমাৰ পৰিয়াল জীৱন আৰম্ভ কৰিছিলোঁ মই ভাওনাৰ যোগেদি তুমিতো জানাই আমাৰ আপাৰ আছামত ভাওনা হয় নামঘৰত সেই ভাওনাৰ যোগেদি মই অভিনয় শিকিছিলোঁ প্ৰথম ৰাধাৰ ভাও লৈছিলোঁ ক্লাছ 9ত থাকোঁতে তাৰপিছত কৃষ্ণৰ ভাও লৈছিলোঁ এনেকৈ গাঁৱৰ অগ্ৰজসকলৰ পৰা অভিনয় শিকিছিলোঁ তাৰোপৰি আমাৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প বুলি গাঁৱত এটা অনুষ্ঠান আছে তেতিয়া আমাৰ প্ৰয়াত নাট্যকাৰ অসমৰ বিখ্যাত নাট্যকাৰ প্ৰফুল্ল বৰাৰ মোৰ ঘৰৰ কাষতে তেখেতৰ ঘৰ তেওঁ দ্বাৰা নেতৃত্বত আমাৰ গাঁৱত নাটক হৈছিলে বিভিন্ন ঠাই অসমৰ বিভিন্ন ঠাইৰ শিল্পীসকল আহিছিল অভিনয় কৰিবলৈ আমাৰ তেজপুৰৰো শিল্পীসকল আছিলে সেই তেনেকৈ মই তেওঁলোকৰ পৰা নাটক শিকিছিলোঁ তেতিয়া মই স্মাৰক আছিলোঁ প্ৰমটাৰ আৰু তেতিয়া সেই তেওঁলোকৰ লগত সেই ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীসকলৰ লগত মই অকণমান সৰু সৰু ৰোল মই তেওঁলোকৰ লগত কৰিছিলোঁ আৰু তেনেকৈ মই অভিনয় শিকিছিলোঁ অগ্ৰজসকলৰ পৰা তাৰপিছতে মই পাঞ্চজন্য নাট্যগোষ্ঠী বুলি এটা আমাৰ 4-5জন ল'ৰা লগ হৈ এটা দল খুলিছিলোঁ আৰু সেই দল দি পেলাই মই অসমৰ বিভিন্ন ঠাইত ওৱান এক নাট কম্পিটিশ্যনবিলাকত জইন কৰিছিলোঁ বিভিন্ন ঠাইত আমি প্ৰাইজ পাইছিলোঁ আৰু বান থিয়েটাৰ তেজপুৰ জিলা পুথিভঁৰাল এনেকৈ আমি নাটক কৰি পেলাই অগ্ৰজসকলৰ পৰাই নাটক শিকিছোঁ মই তেজপুৰত কিন্তু মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে এনেকৈ নাটক কৰি নাটক শিকিয়েই মই শিকিছিলোঁ 1998 চনত মনালিছা থিয়েটাৰৰ যোগেদি মই ভ্ৰাম্যমাণ থিয়েটাৰৰ মই খোজ পেলাইছিলোঁ আচলতে অভিজ্ঞতা বুলি ক'লে ভ্ৰাম্যমাণ থিয়েটাৰত বহু অভিজ্ঞতা আছে তিতা মিঠা ভাল বেয়া বহু অভিজ্ঞতাই আছে তথাপিও এটা অভিজ্ঞতা মোৰ জীৱনত মনত থাকি যাব 2018-19 নাট্যবৰ্ষত তেতিয়া মই ৰাজতিলক থিয়েটাৰত আছিলোঁ আৰু সেই বছৰতেই একেলগে অভিনয় কৰা সতীৰ্থ শিল্পী মোৰ ভাতৃপ্ৰতিম পৰাগ শৰ্মাৰ মৃত্যু হৈছিলে আৰু তেওঁৰ মৃত্যুৰ পিছতো আমি নাট্য দলটো দৰ্শকৰ স্বাৰ্থত আমি নাটক কৰি যাবলগীয়া হৈছিলে আৰু সি দুখন নাটকত মেজৰ ৰোল কৰিছিলে সেই তাৰ দুটা চৰিত্ৰ মই কৰিবলগীয়া হৈছিলে এইফালে পোহৰ সাগৰত কৰি আছোঁ সি হেৰাই গৈছে একেলগে অভিনয় কৰা দুজন শিল্পী এজন নাই আৰু তাৰ অভিনয় কৰিবলগীয়া হৈছে গতিকে এটা বিৰাট মানে এটা সেই অভিজ্ঞতাটো মোৰ জীৱনত ডাঙৰ অভিজ্ঞতা মনত থাকি যাব সেইটো অভিজ্ঞতা মই কেতিয়াও পাহৰিব নোৱাৰিম অষ্টপথ একাষাৰে কৈছোঁ অষ্টপথ মৃদুল চুতীয়াদেৱৰ অষ্টপথ আমি হেঙুলত কৰিছিলোঁ এইখন নাটক সংকল্পজিৎ হাজৰিকাৰ প্ৰযোজনাত অষ্টপথ নাটকখন খুব হিট হৈছিলে অসমৰ চুকে কোণে এই নাটকখন হিট হৈছিলে আৰু সেই নাটকখনত এটা মই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিলোঁ তেতিয়া মোৰ খুব কম বয়স আছিলে এটা ক্ষীণমিন ল'ৰা সেই এটা চৰিত্ৰ মই যিটো আমাৰ অভিনেতা সুৰেন মহন্তদেৱৰ কাৰণে সেই চৰিত্ৰটো লিখিছিলে অৱশ্যে কিবা কাৰণত সুৰেন্দাই সেই চৰিত্ৰটো নকৰাত মই কৰিবলগীয়া আছিল তেতিয়া মই একেবাৰে মানে দেউতাকৰ ৰোলৰ কাৰণে সেইটো মই উপযুক্ত নাছিলোঁ তথাপিতো মই
মোক গেটাপেদি আনি মোক অভিনয় শিকায়। তপন দা আছিলে, মৃদুল দা আছিলে, এনেকৈ গোটেইখিনিয়ে মোক শিকাই পেলাই সেই চৰিত্ৰটো কৰাইছিলে। কিন্তু ইমানেই ভাল হৈছিলে সেই চৰিত্ৰটো, অসমৰ কিছুমান জেগাত এতিয়া মোক সেই চৰিত্ৰটো লৈ মনত ৰাখে, অস্ত্ৰপথৰ সেই চৰিত্ৰটো। গতিকে সেইখন নাটকেই মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি মই ক'ম। মই সকলো ধৰণৰ চৰিত্ৰই কৰোঁ। আচলতে মই আলু বুলি কয়, আলুটো চবতে মিলি যায়, যেনেকৈ ময়ো তেনেকৈ সকলো চৰিত্ৰই মই কৰিব বিচাৰোঁ, কৰি পাৰিছোঁ। এতিয়ালৈকে কৰিছোঁ, বহুত চৰিত্ৰই মই তেনেকুৱা কৰিছোঁ। যিটো চৰিত্ৰই মোক দিয়া হয় মই সেইটো চৰিত্ৰই কৰিবলৈ মই চেষ্টা কৰোঁ। মোৰ বিশ্বাস আছে মই কৰিব পাৰোঁ। সকলো ধৰণৰ চৰিত্ৰই কৰিছোঁ, ককায়েক, দেউতাক, হিৰোও কৰিছোঁ মই। কাঞ্চন এটা সময়ত মনালিছাত মই ৰাজাবাবু, সমৰেন্দ্ৰ বৰ্মনৰ ৰাজাবাবু নাটকখনত মই হিৰো কৰিছিলোঁ। কাঞ্চনখনত মই হিৰো কৰিছিলোঁ, কিন্তু কেতিয়াবা ভিলেইনো কৰিছোঁ, দেউতাকো কৰিছোঁ, ককায়েকো কৰিছোঁ, পুলিচ অফিচাৰ, বিভিন্ন ধৰণৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ। মোৰ খুবেই ভাল লাগে আৰু মই কৰিবলৈ চেষ্টা কৰোঁ। তেনেকুৱা ধৰণৰ আচলতে তুমি কোৱাৰ দৰে তেনেকুৱা ধৰণৰ কোনো চৰিত্ৰৰ প্ৰতি মোৰ আক্ষেপ নাই। সকলো চৰিত্ৰই মই কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰোঁ। দৰ্শকে ভালেই পায় বাৰু, এতিয়ালৈকে মই জনাত দৰ্শকে বিভিন্ন অভিনেতা অভিনেত্ৰীৰ লগত মই অভিনয় কৰিছোঁ। ডাঙৰ সৰু তাৰকা শিল্পীৰ লগতো মই অভিনয় কৰিছোঁ, চলচ্চিত্ৰ তাৰকা আৰু ভ্ৰাম্যমানৰ শিল্পীৰ লগতো মই কৰিছোঁ। সকলোৰে মই সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ পাইছোঁ, সহযোগিতা পাইছোঁ। কিন্তু তাৰ মাজতে মই ক'ম, 2000 চনত হেঙুল থিয়েটাৰ, তেতিয়া মোৰ বলিউডৰ অভিনেত্ৰী সীমা বিশ্বাস বাইদেউ আহিছিলে। বেণ্ডিট কুইন নাটকখন তেতিয়া অভিনীত হৈছিলে। সেই নাটকখনত তেতিয়া আমি একেবাৰে নতুন আমাৰ মনালিছা থিয়েটাৰৰ পৰা হেঙুল থিয়েটাৰলৈ আহিছিলোঁ। তেতিয়া সেই বেণ্ডিট কুইন নাটকখন ডাইৰেকশ্যন কৰিছিলে তপন দাসে, মুনীন বৰুৱাৰ স্ক্ৰিপ্ট আছিলে। আৰু সীমা বাইদেৱে তেতিয়া আমাক NSDৰ কোৰ্চ শিকাইছিলে। তেতিয়া তেওঁ NSDৰ পৰা আহিছিলে। NSDৰ পৰা অহাৰ কাৰণে আমাক কিছুমান NSDৰ আমাক কোৰ্চ শিকাইছিলে আৰু খুব ভাল লাগিছিলে সীমা বাইদেউৰ সান্নিধ্য। এইকাৰণে মই কওঁ যে সীমা বাইদেউৰ কথা ক'বলৈ বিচাৰিছোঁ। সীমা বাইদেৱে অভিনয় কৰি গুচি গৈছিলে মুম্বাইলৈ। তেতিয়া আমাৰ কেমেৰা নাছিলে, মোবাইল নাছিলে। তেওঁ নিজে কেমেৰা আনি পেলাই কিছুমান ফটো মাৰিছিলে আৰু সেই ফটো মোলৈ পোষ্ট কৰি পঠাইছিলে মুম্বাইৰ পৰা। আৰু সেই এখন ফটো তাৰ পিছফালে কিছুমান কথা লিখি দিছিলে। এইখন চিঠি আকাৰত লিখিছিলে। এইখন চোৱাচোন, দেখিছেনে? এইখনো আখৰবোৰ স্পষ্ট হোৱা নাই। আৰু এইখন ফটো আছিলে, আমি বিহু নাচিছিলোঁ মঞ্চত, মাঘৰ বিহুত সীমা বাইদেউৰ লগত একেলগে বিহু নাচিছিলোঁ। এই চিঠি আকাৰে তেওঁ দি লিখিছিলে যে, মৰমৰ নিৰঞ্জন, লগত কাম কৰি ভাল লাগিল, আশা কৰিলোঁ আকৌ লগ পাম কামৰ জৰিয়তে, আৰু ভাল কাম কৰিবা আৰু ভাল এক্টৰ হ'বা, মই জানো, মোৰ বিশ্বাস আছে। সীমা বা 12/4/2000। এই কথাখিনিয়ে মোক অনুপ্ৰেৰণা যোগাইছিলে আচলতে ভ্ৰাম্যমানত অভিনয় কৰিবৰ কাৰণে। এইখিনিকে মই প্ৰেৰণা হিচাপে লৈছিলোঁ। আচলতে সময় বৰ জটিল ভ্ৰাম্যমানৰ বাবে। হ'লে ভাল হয়। ভ্ৰাম্যমান থিয়েটাৰৰ এতিয়া জটিল সময়, সংকটৰ সময়। যদি চৰকাৰী নীতি নিৰ্দেশনাত বাকী অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যেনেকৈ খুলিছে, আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে যদি নীতি নিৰ্দেশনা দিয়ে, ঠিক তেনেকৈ ভ্ৰাম্যমান থিয়েটাৰ হ'ব বুলি আশা আছে। আৰু হ'লে ভাল হয়, আমাৰ শিল্পীখিনি উপকৃত হ'ব। যিটো সমস্যা এতিয়া অভাৱ অনাটনৰ মাজৰে শিল্পীখিনি চলি আছে, গতিকে সেই অভাৱ অনাটনখিনি ভ্ৰাম্যমান থিয়েটাৰ জীয়াই থাকিলে দূৰ হ'ব। আৰু ভ্ৰাম্যমান থিয়েটাৰ জীয়াই ৰাখিবই লাগিব। আমাৰ এটা দায়িত্ব আছে, কৰ্তব্য আছে। ইমান বছৰ নাটকেই কৰিলোঁ, জীৱনৰ আধাখিনি বয়স নাটক কৰোঁতেই গ'ল। গতিকে ভ্ৰাম্যমান থিয়েটাৰ জীয়াই থাকক, আমি আশা কৰিছোঁ। নাটক হ'ব, নীতি নিৰ্দেশনা মানি চলিলে নাটক হ'ব নিশ্চয়। সংলাপ বুলি ক'লে এতিয়া নাটকৰ সংলাপ আৰু ইয়াতে সংলাপ মতাটো অকণমান জটিল হয়, তথাপিতো চেষ্টা কৰিম। মৰমৰ বান্ধৱী বিদায় দিয়াৰ সংলাপ এটা তুমি মাতিবলৈ কৈছা। মৰমৰ বান্ধৱী বিদায় দিয়াত আচলতে মই দেউতাকৰ চৰিত্ৰ এটা কৰিছিলোঁ, খুব ভাল চৰিত্ৰ আছিলে। তাৰে এটা চিন মানে এনেকুৱা আছিলে, বোৱাৰীয়েকৰ আগত শহুৰেকে নিজৰ দুখৰ কথাখিনি কৈ থাকে। অকালতে মাক ঢুকাল, দৰমহাৰ সামান্য পইচা কেইটাৰে ল'ৰা ছোৱালীহালক সমস্ত সুখ দিবলৈ চেষ্টা কৰিছিলোঁ। কোম্পানীৰ চাকৰিত পেঞ্চন নাথাকে, তথাপি মই ভাগি পৰা নাছিলোঁ। এই ল'ৰাটোকে লাখতি কৰি মই জীৱনটো পাৰ কৰিম বুলি ভাবিছিলোঁ। এতিয়া দেখিছা বোৱাৰী, এই লাখতিডালে মোক কিমানে বেছি বেয়াকে অৱজ্ঞা কৰে। নাতি বা নাতিনী এজনী থকা হ'লে ভাল আছিলে, বুজিছা? সিহঁতৰ লগত খেলি ধূলিয়ে মই সময়খিনি পাৰ কৰিব পাৰিলোহেঁতেন।
বৰ দুখ লাগে অ' বোৱাৰী, বৰ দুখ লাগে। ভগৱানে মোক সেইকণ সুবিধাও নিদিলে। দুখতে কেতিয়াবা মই বৰ বেয়াকে ভাগি পৰো বোৱাৰী, বৰ বেয়াকে ভাগি পৰো। এয়াই অভিনয়। অৱশ্যে মঞ্চত কৰা আৰু এনেকৈ কৰা অকণমান ডিফাৰেঞ্চ হয়, তথাপিও অকণমান চেষ্টা কৰিছোঁ কৰিবলৈ, ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ পি নিউজৰ ফালৰ পৰা তুমি আহি মোৰ ইণ্টাৰভিউটো ল'বলৈ। গতিকে পি নিউজৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱিষ্যত তোমালোকৰ মংগল হ'ব। ধন্যবাদ। সুন্দৰ দাদা, আপোনাক ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে এইটোও আশা কৰিছোঁ আপোনাৰ অভিনয়ৰ দিশটো আৰু অলপ আগুৱাই যাওক। আপোনাৰ অভিনয়ৰ যোগেদি অসমৰ ৰাইজৰ মাজত অনাগত দিনত, ভৱিষ্যতৰ দিনত জিলিকি থাকক। প্ৰিয় দৰ্শক, ইমান সময় অসমৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা নিৰঞ্জন দাসদাৰ লগত হোৱা সাক্ষাৎকাৰ আপোনালোকে উপভোগ কৰিলে। আৰু এনেকুৱা ধৰণৰ সাক্ষাৎকাৰবোৰ চাই থাকিবলৈ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াকে আশা কৰি আজিলৈ মই বিদায় মাগিছোঁ।